নমস্কাৰ, মই বিকাশ বেদিয়া আপোনালোকক স্বাগতম জনাইছোঁ বিকাশ বেদিয়া ইউটিউব চেনেলত। পোনপ্ৰথমে মই আপোনালোকক পবিত্ৰ দীপাৱলী আৰু লগতে কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকক এটি অনুৰোধ জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে মোৰ চেনেললৈ প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন প্ৰেছ কৰিব, কাৰণ বেল আইকন প্ৰেছ নকৰিলে এনেকুৱা ধৰণৰ কণ্টিনিউ ভিডিঅ' নাপাব। গতিকে বলক আমি আগবাঢ়োঁ। হয়, আজি পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীৰ উপলক্ষে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সমগ্ৰ দেশজুৰি পালন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী। পোহৰৰ উৎসৱ দীপাৱলীৰ উপলক্ষে ২ নং সন্মিলন শ্ৰী শ্ৰী বাবা শিৱথান পৰিচালনা সমিতিও পিছপৰা নাই। গতিকে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ২ নং সন্মিলন শ্ৰী শ্ৰী বাবা শিৱথানৰ মূল প্ৰৱেশ দুৱাৰৰ পৰা একেবাৰে মূল মণিকূটৰ ভিতৰলৈকে আলোকসজ্জাৰে সজাই তোলা হৈছে শিৱথান চৌহদ। আপোনালোকে নিশ্চয় দেখি সুখী হৈছে যে ইমান এক সুন্দৰ পদক্ষেপ। এই পদক্ষেপে আমাক সঁচাকৈয়ে আকৰ্ষণ কৰিছে। আপোনালোকে নিশ্চয় মোবাইল স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে যে ইমান ধুনীয়া পদক্ষেপে মই ক'তো দেখা নাই আৰু আপোনালোকে চাগে দেখা নাই। পৰিচালনা সমিতিৰ এই পদক্ষেপে প্ৰায় ৮ বছৰ ভৰি দিছে, অৰ্থাৎ ৮ বছৰ অতিক্ৰম কৰিছে এই পোহৰৰ উৎসৱ দীপাৱলীৰ কাৰ্যসূচীসহ আগবঢ়াই লোৱাত। পৰিচালনা সমিতিয়ে কেৱল ব্যৱহাৰ কৰিছে জৈৱিক পদাৰ্থৰ দ্বাৰা নিৰ্মিত মাটিৰ চাকি আৰু টুনিছৰ লাইট। আপোনালোকে নিশ্চয় দেখিবলৈ জাকজমককৈ জ্বলি থকা টুনিছৰ লাইট। এই লাইটসমূহ অৰ্থাৎ ভাৰতীয়ৰ দ্বাৰা নিৰ্মিত, কোনো বিদেশীৰ দ্বাৰা নিৰ্মিত নহয়। পৰিচালনা সমিতিয়ে আমাক জানিবলৈ দিছে তেওঁলোকে কেৱল পোহৰৰ উৎসৱ দীপাৱলী কেৱল মাটিৰ চাকি আৰু টুনিছ লাইটেৰে উদযাপন কৰিছে আৰু সমগ্ৰ অসমবাসীক ৰাইজক এটি অনুৰোধ জনাব বিচাৰিছে তেওঁলোকে, অৰ্থাৎ পৰিচালনা সমিতিয়ে অনুৰোধ জনাইছে যে সমগ্ৰ অসমবাসী ৰাইজক কেৱল পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰক, কেৱল মাটিৰ চাকি তথা টুনিছ লাইটেৰে, আতচবাজীৰে নহয়। আতচবাজীৰ শব্দ আমাক বিভিন্ন ধৰণৰ ক্ষতিসাধন কঢ়িয়াই আনিব পাৰে, অৰ্থাৎ আতচবাজীৰ শব্দ বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ আৰু প্ৰদূষণ হোৱাৰ লগতে বিভিন্ন কণ ল'ৰা ছোৱালীৰো ক্ষতিসাধন কৰিব পাৰে। গতিকে অসমবাসী ৰাইজ আপোনালোকক ময়ো অনুৰোধ জনাওঁ, এই পদক্ষেপ সঁচাকৈয়ে এক প্ৰশংসনীয় বিষয়। গতিকে আপোনালোকে উদযাপন কৰক পোহৰৰ উৎসৱ দীপাৱলী কেৱল মাটিৰ চাকি আৰু টুনিছ লাইটেৰে। আপোনালোকে আতচবাজীৰে উদযাপন নকৰিব, কাৰণ আতচবাজীয়ে আমাক বহুতো ক্ষতিসাধন কঢ়িয়াই আনিব পাৰে। এই ২ নং সন্মিলন শ্ৰী শ্ৰী বাবা শিৱথানত পবিত্ৰ ভাদ মাহত প্ৰায় এমাহ পৰ্যন্ত হৰিনামেৰে মুখৰিত হৈ তোলে আকাশ পাতাল। গতিকে আপোনালোকে নিশ্চয় জ্ঞাত যে ইমান ধুনীয়া এক পদক্ষেপে সঁচাকৈয়ে আমাক আকৰ্ষণীয় কৰিছে। গতিকে আপোনালোকক মই ইমানতে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। গতিকে আপোনালোকে নিশ্চয় ভালে থাকক, পবিত্ৰ দীপাৱলী ভালদৰে উদযাপন কৰক, যাতে সুখৰ শান্তি সমৃদ্ধি বতৰা কঢ়িয়াই আনে তাৰে শুভকামনা জনাই মই আজি নমস্কাৰ, মই বিকাশ বেদিয়া আপোনালোকক